Hi guys, welcome to my YouTube channel. বৰ্তমান আপোনালোকে যিটো দৃশ্য দেখি আছে সেইটো হ'ল হোটেলৰ বাহিৰৰ দৃশ্য আৰু এই ধুনীয়া দৃশ্যবোৰ চাই থাকক আৰু চাই থাকি মজা লৈ আনন্দ উপভোগ কৰাটো আপোনালোকৰ কাম। আৰু লাহে লাহে এতিয়া মই মোৰ বন্ধু বিশ্বজিৎ, দীপাংকৰ আৰু মোৰ ভাইটি চিৰঞ্জিতৰ সৈতে সচৰাচৰ সদায় গৈ থাকিলেও আমনি নলগা ঠাইলৈ গৈ আছোঁ আৰু গধূলি সেই দৃশ্যটো চাবলৈ গৈ আছোঁ ন, যিটো দৃশ্য দেখিলে মনবোৰ সঁচাই এনেই আনন্দিত হৈ উঠে। তেন্তে চাই থাকক আৰু আনন্দ উপভোগ কৰক। আৰু লাহে লাহে অলপ সময়ৰ পিছতে আমাৰ যোনটো ডেষ্টিনেশ্যন পাম আৰু লগতে কেমেৰা চাৰিওফালে ঘূৰাই থকাটো মোৰ কাম আৰু চাই থাকি আনন্দ লোৱাটো আপোনালোকৰ কাম। তেন্তে চাই থাকক। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিত দুচক। আৰু এনেদৰে অৱশেষত আমি মালৰুম মাৰ্কেটত উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ চাৰিওজনে বজাৰৰ মাজে মাজে ঘূৰিলোঁ, সৰু গলিয়ে গলিয়ে ঘূৰি ফুৰিলোঁ আৰু ঘূৰি ফুৰি বস্তু বাহিনীৰ দৰদামবোৰো অলপ কৰি চালোঁ আৰু দৰদাম কৰি চোৱাৰ পিছত আমি গম পালোঁ যে তাত যোনটো ঠাণ্ডাৰ কাপোৰ, জেকেট, চুইটাৰ সেইবিলাকৰ দাম কম আৰু বাকীবোৰৰ দাম আমাৰ ইয়াৰ দৰে চেম ৰেঞ্জেই হয়। বৰ্তমান আমি চাৰিজনে যিটো ঠাইত বহি আছোঁ সেই ঠাইৰ ৰাইট ছাইড আছে টেক্সি ষ্টেণ্ড। আপুনি সেই টেক্সি লৈ বিভিন্ন ঠাইলৈ যাব পাৰে আৰু মাল ৰোডৰ ইটো চুকৰ পৰা সিটো চুক খুব কম ডিষ্টেঞ্চৰ হয়, 400 বা 500 মিটাৰ হ'ব, তাতকৈ বেছি নহয়। আৰু গধূলিৰ সময়ত এই মাল ৰোডত পৰ্যটকবোৰে যেনেকুৱা ধৰণৰ ভিৰ মাৰে সেই ব্যস্ততা বা ভিৰটো দেখি খুব ভাল লাগে। এনেদৰে বহু সময় যোৱাৰ পিছত আমি চাৰিওজনে এটা মন পচন্দৰ হোটেল এটা বিচাৰি ফুৰিলোঁ, কাৰণ ইয়াত সকলো হোটেলতে খাব পৰা নাযায়। কিন্তু অৱশেষত আমি টেক্সি ষ্টেণ্ড বিপৰীত চাইডে এটা দেখা পালোঁ, সেই হোটেলটোৰ নাম হ'ল শান্তি ভোজনালয়। ইয়াত খাই যথেষ্ট ভাল লাগিল, সেইবাবে আমি সদায় ইয়াতে খোৱা কৰিলোঁ। কাৰণ মানালীৰ বেছিভাগ হোটেলটোৱে চব্জি বনাওঁতে মিঠাতেল ব্যৱহাৰ নকৰে না, সেইবাবে আমি সদায় তাতে খাবলৈ ল'লোঁ।
একা জলি সপোনে মালুন মাৰ্কেটৰ একেবাৰে শেষত অপজিট ছাইডত লোকেল হেণ্ডিক্ৰাফ্ট মাৰ্কেট বুলি এটা আছে। এই মাৰ্কেটৰ ভিতৰত সৰু ল'ৰা ছোৱালীবোৰে খেলিব পৰাকৈ বিভিন্ন ধৰণৰ সা সামগ্ৰী আছে আৰু লগতে হাতে বনোৱা বস্তু ইয়াত বিক্ৰী কৰা হয়। আৰু ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা শুনি ভাল পাব, যদি কোনোবাই হাত ভৰি মাথা এইবোৰ মালিচ কৰাই ল'ম বুলি যদি ভাবিছে, তেনে বহু ব্যক্তি তেল লৈ লৈ চাইডে চাইডে বহি থাকে। আপোনালোকে সিহঁতক টকা দিলেই সিহঁতে মালিচ কৰি দিব। আপোনালোকে চাওক গধূলিৰ সময়টো কিমান এটা ধুনীয়া ভাল লগা এটা পৰিৱেশ হৈ পৰে। লাহে লাহে গধূলি হ'বলৈ ধৰিছে আৰু সেই গধূলিৰ সময়তে যিটো মানুহৰ সমাগম, যিটো ব্যস্ততা, সেই ব্যস্ততাৰ মাজতে যেতিয়া ফিল্ম শ্বুট, এক্টিং, ছিংগিং, ডেন্স যেতিয়া হ'ব, তেতিয়া এটা খুব ভাল লগা পৰিৱেশ হৈ পৰে। আৰু এই যোনটো ৰোড দেখিছে, যোনটো মাল ৰোড, এই মাল ৰোডত কোনো ধৰণৰ যান বাহন চলাচল কৰিবলৈ দিয়া নহয় আৰু খুব পৰিষ্কাৰকৈ ৰখা হয়। যদি কোনোবা এজন ব্যক্তিয়ে তাত যদি কিবা এটা খাই পেলাই থৈ গৈছে, তৎক্ষণাত সেই লেতেৰা বস্তুবোৰ চাফ চিকুণ কৰি দিয়ে। আৰু খুব কম সময়ৰ ভিতৰত ষ্ট্ৰীট ডেন্সাৰ ডেন্সটো চাওক আৰু চাই আনন্দ লোৱাটো আপোনালোকৰ কাম। This is the Manali, you know? कैसे लेकर Manali? खो दिया है मैंने जब से हमको है पाना, रूठा है जब छूटा है खो दिया मैंने खुद को जब से हमको है पाना, खो दिया Jadi maju. Tak ikut tindak ya bos. Jadi kamu mau di sini. Kamu pasti bisa ya. Mana dulu main dulu kita